হে গাইজ, আজি মই আপোনালোকৰ ওচৰলৈ থেকেৰা আৰু মাছৰ সৈতে গুটি কচুৰ ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটোৰ বাবে মই 500 গ্ৰাম গুটি কচু ভালদৰে ধুই লৈছোঁ আৰু আটাইখিনি কচু প্ৰেছাৰ কুকাৰত ভালদৰে সিজাই লৈ বাকলিখিনি গুচাই লৈছোঁ। বইল এই গুটি কচুখিনি ৰাফলি হাতেৰে ভাঙি লৈছোঁ। কচুৰ এই ৰেচিপিটোৰ বাবে আমাক প্ৰয়োজন হ'ব 1 চামুচ কালজিৰা, 1 চামুচ জালুকৰ গুড়ি, 1 টেবুল স্পুন আদা, নহৰু আৰু জলকীয়া পেষ্ট আৰু 4-5 পিচ শুকান থেকেৰা টেঙা। থেকেৰাখিনি কোমলিবলৈ মই থেকেৰাখিনি আগতীয়াকৈ অলপ উতলা গৰম পানীত ৰাখি দিছোঁ। যিহেতু ৰেচিপিটো মই মাছৰ সৈতে বনাম, মই 4 পিচ মাছ ফ্ৰাই কৰি লৈছোঁ আৰু 2টা বিলাহী মিহিকৈ কাটি লৈছোঁ। এটা কেৰাহীত প্ৰয়োজন অনুসাৰে তেল দি তাত আদা, নহৰু আৰু জলকীয়া পেষ্টখিনি ঢালি দিলোঁ আৰু অলপ এইখিনি ভালদৰে ভাজি লৈ তাত কালজিৰাখিনি যোগ কৰি দিলোঁ। এনেদৰে এবাৰ কচু বনাই চাবচোন, খাবলৈ খুবেই সোৱাদ লাগে। কাটি থোৱা বিলাহীখিনি যোগ কৰি দিলোঁ। প্ৰথমতে বিলাহীখিনি মই অলপ ভালদৰে ভাজি লৈছোঁ আৰু তাৰ পিছতহে প্ৰয়োজন অনুসাৰে হালধি আৰু নিমখ যোগ কৰিছোঁ। জালুকৰ গুড়িখিনিও মিহলাই দিলোঁ। পুনৰ অলপ ভালদৰে ভাজি লৈ তাত থেকেৰাখিনি মিহলাই দিলোঁ। পানীৰ সৈতে আটাইখিনি মিশ্ৰণ ভালদৰে অলপ উতল আহিবলৈ দিছোঁ। 5 মিনিটমান সময়ৰ বাবে ঢাকনিৰে ঢাকি ৰাখিলোঁ। 5 মিনিট পিছত ঢাকনিখন গুচাই তাত বইল কৰি ৰখা গুটি কচুখিনি মিহলাই দিলোঁ। কচুখিনি ভালদৰে মিহলাই লৈছোঁ। এনেদৰে প্ৰায় 5-6 মিনিট কচুখিনি ভালদৰে ভাজি লৈছোঁ আৰু আধা কাপমান পানী মিহলাই দিলোঁ। গুটি কচুখিনি যাতে পানীৰ লগত ভালদৰে মিলি যায় তাৰ বাবে হেতা এখনেৰে এনেধৰণে ভালদৰে মিলাই ল'ব লাগে। কচুখিনি ভালদৰে সিজাৰ পিছত মাছখিনি মিহলাই দিলোঁ। জুইটো অলপ ল' ফ্লেমত ৰাখি তৰকাৰীখিনি প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে সিজিবলৈ দিব। মই প্ৰায় আধা কাপমান পানী পুনৰ তৰকাৰীখিনিত মিহলাই দিলোঁ। 5 মিনিটমান সময়ৰ বাবে ঢাকনি এখনেৰে কচুৰ তৰকাৰীখিনি ঢাকি ৰাখিলোঁ আৰু 5 মিনিট পিছত এয়া থেকেৰা আৰু মাছৰ সৈতে গুটি কচুৰ তৰকাৰী ৰেডি। থেকেৰা আৰু গুটি কচুৰ যে জুতিয়েই বেলেগ। ৰেচিপিটো বাৰু কেনেকুৱা লাগিল আপোনালোকৰ? পুনৰ নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।